অন্যান্য খবৰৰ মাজলৈ আগবাঢ়িছো দুধনৈ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সফল সামৰণি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে দুধনৈ মহাবিদ্যালয় আজি অন্তিমটো দিনত আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে সেই শোভাযাত্ৰা আজি সফলভাৱে আমি পৰিচালনা কৰিব পাৰিলোঁ আৰু লগতে বহুত ছাত্ৰ ছাত্ৰী বহুত আহিছে আৰু লগতে সকলোৱে কোনোবা কৃষ্ণ হৈছে কোনোবা ৰাধা হৈছে আৰু লগতে নাম পাৰ্টি কৃষ্ণ বহুখিনি দেখিবলৈ পাইছে বহুত সঁহাৰি জনাইছে আৰু সকলো ছাত্ৰ ছাত্ৰী আহিছে লগতে বহুত সকলোৱে এক্সাইটেড হৈ আছে আৰু সকলোৱে চাইছে আৰু অহাৰ কাৰণে বহুত ভাল লাগিছে আৰু বহুত সমাগম দেখিবলৈ পাইছোঁ আমি আশা কৰিছোঁ সফলৰূপে আজি পৰিচালনা কৰিব বুলি আশা ৰাখিছোঁ দুধনৈ মহাবিদ্যালয়ৰ যিটো সোণালী জয়ন্তী উদযাপন ইয়াৰ সামৰণি অনুষ্ঠানত মই আজি ইয়াত আহি পেলাই খুব ভাল লাগিছে আচলতে আজিৰ মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আহিব কথা আছিলে কিন্তু অসমত বৰ্তমান ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ ভ্ৰমণ কৰি আছে আৰু তেখেতৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া ভ্ৰমণত যাব লগা হ'ল সেইকাৰণে মই অন বিহাফ অফ দি CM মই ইয়াত আহিছোঁ আৰু এই সামৰণি অনুষ্ঠানত আহি পেলাই দুধনৈ কলেজটো মই অলপ